টংলাৰ এৰাবাৰীত ৰংজালী বৈশাগু উৎসৱ পালন। বড়ো জনগোষ্ঠীৰ বাপতি সাহোন হেঁপাহৰ বৈশাগু উৎসৱটি গাঁৱৰ বাথৌ মন্দিৰৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে এৰাবাৰী গাঁও পৰিচালনা সমিতিয়ে আজি উদযাপন কৰে। কাৰ্যসূচী মতে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰ পাছত প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। উক্ত প্ৰাৰ্থনা সভা পৰিচালনা কৰে জিলা আচাৰী দেৱেন বড়োৱে। উক্ত অনুষ্ঠানতে ৰংজালী বৈশাগু তাৎপৰ্য ব্যাখ্যা কৰে সমাজসেৱক দুৰ্গা বড়োৱে। আনহাতে গাঁওখনত ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণ বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত সেৱা অৱদান আগবঢ়াই অহা দৈমালু সংঘৰ প্ৰাক্তন সভাপতি অৰূপ বড়ো আৰু সম্পাদক ভৱেন ছৈগাৰীক সম্বৰ্ধনা জনোৱা লগতে লক্ষ্মী আদৰা মাইনাও পৰ্ব অনুষ্ঠিত হয়। আনহাতে গীত মাত নৃত্যৰে অনুষ্ঠানখন জীপাল হৈ পৰে। Jangan